হেল্ল' এভৰিৱান, আপোনালোক সকলোকে আকৌ এবাৰ আদৰণি জনাইছোঁ আছামিজ কিচেন চেনেললৈ। আজি আপোনালোকৰ ওচৰলৈ আকৌ এখন থালি লৈ আহিলোঁ। আজিৰ থালিখন এখন আমিষ থালি হয়। আজিৰ থালিখনৰ স্পেচিয়েল আইটেম হিচাপে পাৰ মাংস আৰু আৰি মাছ আছে, আৰু লগতে কেইবাটাও বেলেগ বেলেগ ৰেচিপি আছে। ৰেচিপিখিনি আপোনালোকক বনাই দেখুৱাম, আৰু তাৰপিছত আমি থালিখন এবাৰ টেষ্ট কৰিম ৰেচিপিখিনি কেনেকুৱা হৈছে। মোৰ লগতে অনিছ আছে। অনিছ এবাৰ হাই কৈ দিয়া। হাই। তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আমাৰ চেনেলটো যদি আগতে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিলোঁ, আৰু আগলৈ আমাৰ চেনেলত দিয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যন পাই থাকিবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। তেনেহ'লে আহকচোন চাওঁ ৰেচিপিখিনি কেনেকৈ বনালোঁ। এতিয়া চব্জি এখন বনাই ল'ম। প্ৰথমতে এয়া মিহলি চব্জি কাটি লৈছোঁ। ইয়াতে ৰঙালাও লৈছোঁ, লগতে অলপ বেঙেনা, বন্ধাকবি আৰু আলু আছে। কেৰাহী এটাত অলপ মিঠাতেল গৰম হ'ব দিছোঁ। কেইটামান পাঁচফোৰণ দিলোঁ, তেজপাত এটা দিলোঁ, এটা শুকান জলকীয়া দিছোঁ, আৰু আধা চামুচ আদা বটা দিছোঁ। এইখিনি এবাৰ লৰাই দিছোঁ। এয়া চব্জিখিনি দিলোঁ। চব্জিখিনি এবাৰ লৰাই মিক্স কৰি দিছোঁ। এইখিনি 2 মিনিটমান ভাজি লোৱাৰ পিছত অলপ হালধি গুড়ি দিছোঁ, জিৰা গুড়ি অলপ দিছোঁ, অলপ ধনিয়া গুড়ি দিছোঁ, আৰু লগতে অলপ জলকীয়া গুড়ি দিলোঁ, আৰু এয়া নিমখ অলপ সোৱাদ অনুসৰি দিছোঁ। গোটেইখিনি আকৌ এবাৰ মিক্স কৰি 2 মিনিটমান সময় ভাজি লৈছোঁ। মাজতে অলপ চেনি দি ল'লোঁ। এতিয়া ঢাকনি লগাই চব্জিখিনি কম জুইত সিজি থাকিব দিম। এয়া 7-8 মিনিট সময়ৰ পিছত ঢাকনিখন আঁতৰাই লৈছোঁ। চব্জিখিনি সিজি গৈছে। ইয়াতে অলপ গৰম মছলা দিলোঁ, আৰু এয়া অকণমান ঘি ছটিয়াই দিছোঁ। মিক্স চব্জিখন হোৱাৰ পিছত অলপ ঘি দি ল'লে খুব সোৱাদ লগা হয় খাবলৈ। এয়া চব্জিখন হৈ গৈছে। ইয়াৰ পিছতে মই মাছৰ মুড়ি ঘণ্টখন বনাই ল'ম। কেৰাহী এটাত মিঠাতেল গৰম হ'ব দিছোঁ। ইয়াতে মাছৰ মূৰকেইটা ভাজি ল'ম। মুড়ি ঘণ্ট বনাবলৈ মই আৰি মাছৰ মূৰ লৈছোঁ। মূৰখিনি ভাজি উঠাই লোৱাৰ পিছত তেলখিনিত কেইটামান গোটা জিৰা দি লৈছোঁ। এয়া মিহিকৈ কাটি লোৱা ডাঙৰ পিঁয়াজ এটা দিছোঁ। এচামুচ আদা নহৰু পেষ্ট দিলোঁ। এতিয়া কেঁচা গোন্ধটো যোৱালৈ অলপ দেৰি ভাজি ল'ম। এয়া অলপ হালধি দিছোঁ, জিৰা গুড়ি অলপ দিলোঁ, ধনিয়া গুড়িও অলপ দিছোঁ। এইখিনি এবাৰ লৰাই দিছোঁ। এতিয়া ইয়াতে অলপ সৰু সৰুকৈ কাটি লোৱা কোমোৰা আধা ফাল দিলোঁ, লগতে মই এটা সৰু আলু দিছোঁ। গোটেইখিনি এবাৰ মিক্স কৰি অলপ ভাজি ল'ম। এতিয়া অলপ নিমখ সোৱাদ অনুসৰি দি লৈছোঁ। আকৌ এবাৰ মিক্স কৰি দিছোঁ। এইখিনি ঢাকনি লগাই কম জুইত 5-6 মিনিটমান সময়ৰ বাবে ৰাখি দিম। 5 মিনিটমান সময়ৰ পিছত কোমোৰাখিনিৰ পৰা ভজাকৈ অলপ তেল ওলাই আহিছে। এয়া অলপ সিজাই লোৱা মাহৰ দালি লৈছোঁ। এইখিনি মই আগতে কুকাৰত সিজাই লৈছিলোঁ। দালিখিনি দি এবাৰ মিক্স কৰি দিছোঁ। আজিৰ থালিখনত মই অলপ মচুৰ দালিও বনাইছোঁ, কিন্তু মুড়ি ঘণ্টখনত যিহেতু মাহৰ দালি দিয়ে বনাইছোঁ, সেইবাবে মচুৰ দালি বনোৱাৰ ভিডিঅ' বেলেগকৈ আৰু বনোৱা নাই। এয়া আৰু অলপ পানী দি লৈছোঁ। এইখিনি উতলি অহাত মাছৰ মূৰখিনি দিলোঁ। এতিয়া ঢাকনি লগাই এইখিনি অলপ সিজিব দিম। অলপ পিছত ঢাকনিখন আঁতৰাই লৈছোঁ। এয়া কোমোৰাখিনি ধুনীয়াকৈ সিজি গৈছে, আৰু এইখিনি ডাঠ হৈ আহিছে। অলপ গৰম মছলা দিছোঁ, জালুকৰ গুড়ি অকণমান দিছোঁ, অলপমান কেঁচা ধনিয়া পাত ছটিয়াই দিছোঁ, আৰু লগতে এটা কেঁচা জলকীয়া দিলোঁ। এবাৰ মিক্স কৰি দিছোঁ। এয়া কোমোৰাৰ মুড়ি ঘণ্টখন হৈ গ'ল। এতিয়া আৰি মাছৰ জোল এখন বনাই ল'ম। মাছখিনি ভাজিবলৈ কেৰাহীত অলপ মিঠাতেল গৰম হ'ব দিছোঁ। এয়া মাছ কেইপিচমান দি দিলোঁ। এয়া মাছখিনি ভাজি ল'লোঁ। মাছখিনি মই বেছিকৈ ভজা নাই। আজিৰ থালিখনত স্পেচিয়েল আইটেম হিচাপে মই আৰি মাছৰ জোলখন আৰু পাৰ মাংসৰ ভাজিখন বনাইছোঁ। মাছ ভজা তেলখিনিতে কেইটামান কালজিৰা আৰু কেইটামান গোটা জিৰা দিলোঁ। এতিয়া এটা ডাঙৰ কাটি লোৱা বিলাহী দিছোঁ। বিলাহীখিনি অলপ গলি যোৱালৈ ভাজি লৈছোঁ। হালধি অলপ দিছোঁ, অলপ জিৰা গুড়ি দিলোঁ, ধনিয়া গুড়ি অলপ দিছোঁ। এবাৰ এইখিনি লৰাই দিছোঁ। ইয়াতে কেইটামান কেঁচা মটৰ দিলোঁ। আকৌ অলপ ভাজি লৈছোঁ। এয়া অলপ নিমখ দিছোঁ। নিমখখিনি দি আৰু অলপ ভাজি লৈছোঁ। এতিয়া 3টা সিজোৱা আলু দি ল'লোঁ। আলুখিনি অলপ ভাঙি ভাঙি দিছোঁ। আলুখিনি মই বেছিকৈ ভাজি থকা নাই। এয়া জোলৰ জোখাৰে অলপ পানী দি ল'লোঁ। এবাৰ গোটেইখিনি মিক্স কৰি দিছোঁ।
এতিয়া এইখিনি ঢাকনি লগাই 10 মিনিটমান সময় সিজিব দিম 10 মিনিটমান পিছত ঢাকনিখন আঁতৰাই লৈছোঁ এয়া মাছ কেইপিচ দি দিলোঁ এতিয়া আকৌ ঢাকনি লগাই 5-6 মিনিটমান সময় উতলিব দিম 5-6 মিনিটমান পিছত ঢাকনিখন আঁতৰাই লৈছোঁ জোলখিনি অলপ উতলি ডাঠ হৈ আহিছে এয়া আধা চামুচ আদা বটা দিছোঁ এটা কেঁচা জলকীয়া ফালি দিছোঁ আৰু অলপমান ধনিয়া পাত দিছোঁ এয়া মাছৰ জোলখন হৈ গ'ল এতিয়া পাৰ মাংসখন বনাই ল'ম এয়া পাৰ মাংসখিনি ভালদৰে ধুই চাফা কৰি লৈছোঁ এতিয়া মাংসখিনি অলপ মছলা দি মেৰিনেট কৰি ল'ম অলপ আদা নহৰু পেষ্ট দিলোঁ জিৰা গুড়ি অলপ দিছোঁ আৰু অলপমান ধনিয়া গুড়ি দিছোঁ একেবাৰে অকণমান জলকীয়া গুড়ি দিছোঁ আৰু মিট মছলা অলপমান দিছোঁ এয়া লগতে অলপ হালধি গুড়িও দিছোঁ আৰু এয়া কেঁচা মিঠাতেল আধা চামুচমান দি লৈছোঁ মাংসখিনি মছলাৰ লগত ভালদৰে এবাৰ সানি লৈছোঁ পাৰ মাংসখিনি ভজাৰ পিছত আৰু কমি যায় সেইবাবে মছলা অলপ কমকৈ দিছোঁ নহ'লে বেছি মছলা লাগিব এতিয়া ঢাকনিখন লগাই মাংসখিনি এঘণ্টামান সময়ৰ বাবে ৰাখি দিম পাৰ মাংস বনাবলৈ অলপ মিঠাতেল গৰম হ'ব দিছোঁ ইয়াতে 2টা ইলাচি 2টা লং আৰু এডোখৰ ডালচেনি দিলোঁ এয়া মিহিকৈ কাটি লোৱা 4টা পিঁয়াজ দিছোঁ এইখিনি অলপ দেৰি ভাজি ল'ম এতিয়া আধা চামুচ আদা নহৰু পেষ্ট দিছোঁ গোটেইখিনি কেঁচা গোন্ধটো যোৱালৈ অলপ দেৰি ভাজি ল'ম মছলাখিনি ভজাগৈ অলপ ৰঙচুৱা হৈ আহিছে 4টা কেঁচা জলকীয়া মাজেৰে ফালি দিছোঁ আৰু কেইটামান নৰসিং পাত দিছোঁ এইখিনি অকণমান সময় ভাজি লৈছোঁ এতিয়া অলপ হালধি দিছোঁ আকৌ এবাৰ গোটেইখিনি মিক্স কৰি দিছোঁ এতিয়া মাংসখিনি দি ল'লোঁ মাংসখিনি 2 মিনিটমান সময় ভাজি ল'ম পাৰ মাংসত এইদৰে কেইটামান নৰসিং পাত দি ভাজিলে খাবলৈ খুবেই সোৱাদ লগা হয় মাজতে অলপ নিমখ দি ল'লোঁ আকৌ এবাৰ লৰাই দিছোঁ এতিয়া মাংসখিনি ঢাকনি লগাই কম জুইত সিজি থাকিব দিম 5 মিনিট পিছত দেখিছেনে মাংসখিনি ভজাগৈ তেল ওলাই আহিছে এয়া এটা সৰু কাটি লোৱা আলু দিলোঁ আলুখিনি দি আৰু অলপ ভাজি লৈছোঁ আপোনালোকে ইয়াতে আলু দিব নিবিচাৰিলে নিদিয়াকৈ বনাব পাৰে এতিয়া ইয়াতে আধা কাপমান পানী দি ল'লোঁ পানী মই বেছিকৈ দিয়া নাই কেৱল মাংসখিনি সিজিবৰ কাৰণেহে অলপ পানী দিছোঁ এতিয়া ঢাকনিখন আকৌ লগাই প্ৰায় 10 মিনিটমান সময় কম জুইত সিজি থাকিব দিম 10 মিনিটমান পিছত ঢাকনিখন আঁতৰাই ল'লোঁ এয়া চাওক মাংসখিনি ধুনীয়াকৈ সিজি গৈছে এতিয়া ইয়াতে আধা চামুচ গৰম মছলা দিলোঁ কেইটামান গোটা জালুক অলপ গুড়ি কৰি দিছোঁ অলপমান কেঁচা ধনিয়া পাত দিছোঁ গোটেইখিনি এবাৰ মিক্স কৰি দিলোঁ এয়া পাৰ মাংসৰ ভাজিখন হৈ গ'ল এতিয়া কণ বিলাহীৰ পিটিকাখন বনাই ল'ম পেন এখনত আধা চামুচ মিঠাতেল গৰম হ'ব দিছোঁ ইয়াতে কেইটামান কণ বিলাহী দিলোঁ 8-9 কোহমান নহৰু দিলোঁ এটা সৰু পিঁয়াজ দিছোঁ আৰু লগতে 2টা কেঁচা জলকীয়া দিছোঁ এইখিনি অলপ লৰাই পুৰি ল'ম এই বিলাহীখিনি আপোনালোকে খলা এডালত সুমুৱাই ডাইৰেক্ট গেছত পুৰি ল'বও পাৰে এয়া দেখিছেনে 3 মিনিটমান পিছত গোটেইখিনি পুৰা গৈ অলপ কলা হৈ পৰিছে ঠাণ্ডা হোৱাৰ পিছত বিলাহীখিনিৰ পৰা পুৰা বাকলিখিনি এৰুৱাই লৈছোঁ নহৰু পিঁয়াজৰ বাকলিখিনিও গুচাই লৈছোঁ আৰু এয়া অলপ কেঁচা আদা মিহিকৈ কাটি লৈছোঁ মিক্সাৰ গ্ৰাইণ্ডাৰৰ জাৰ এটাত বিলাহীখিনি দিলোঁ বাকি মছলাখিনিও দি ল'লোঁ লগতে অলপ নিমখ সোৱাদ অনুযায়ী দি লৈছোঁ এইখিনি মিহিকৈ পেষ্ট এটা বনাই ল'ম বিলাহীখিনি হাতেৰেও মিহিকৈ পিটিকি ল'ব পৰা যায় বাটি এটাত বিলাহীৰ পিটিকাখিনি লৈ লৈছোঁ ইয়াতে অলপ কেঁচা পিঁয়াজ দিছোঁ আৰু অলপ ধনিয়া পাত দিছোঁ এইখিনি এবাৰ ভালদৰে লৰাই মিক্স কৰি লৈছোঁ এয়া কণ বিলাহী পিটিকা বনোৱা হৈ গ'ল এতিয়া কচু পিটিকাখিনি বনাই ল'ম প্লেট এখনত সিজাই লোৱা সৰু সৰু কচু 3টামান লৈছোঁ অলপমান ধনিয়া পাত লৈছোঁ কেঁচা পিঁয়াজ অলপ লৈছোঁ আৰু এটা কেঁচা জলকীয়া লৈছোঁ অলপ নিমখ দি ল'লোঁ এচামুচ কেঁচা মিঠাতেল দিছোঁ গোটেইখিনি ভালদৰে এবাৰ মিক্স কৰি পিটিকা বনাই ল'ম কচু পিটিকাখিনিও বনোৱা হৈ গ'ল একেবাৰে শেষত কেইপিচমান বেঙেনা তেলত দি লৈছোঁ বেঙেনাখিনি গৰমে গৰমে ভাজি খাবলৈ ভাল লাগে
এয়া বেঙেনাখিনি ভাজি ল'লোঁ। এতিয়া মই থালিখন সাজি ল'ম। থালিখন মই ধুনীয়াকৈ সজাই ল'লোঁ। এয়া কাঁহৰ থালত ভাত সাজি লৈছোঁ। ইয়াতে নেমু টেঙা আৰু জলকীয়া আছে আৰু লগতে বেঙেনা ভাজি দিছোঁ। এয়া মচুৰ দালি, কচু পিটিকা, কণবিলাহী পিটিকা আৰু এয়া মুড়ি ঘণ্ট। এইফালে এয়া মিহলি চব্জি লৈছোঁ আৰু আজিৰ স্পেচিয়েল পাৰ মাংসৰ ভাজি আৰু আৰি মাছৰ জোল আছে। এতিয়া এই থালিখন খাই কেনে পালোঁ মই আৰু অনিছে টেষ্ট কৰি জনাই আছোঁ। তেনেহ'লে আহক আমি প্ৰথম ভাতেৰে আৰম্ভ কৰোঁ। অলপ দালি লৈছোঁ। অনিছ, তুমি অলপ দালি ল'বা নেকি? খাব মন আছে? নালাগে। অনিছে মানে দালি চালি ইমান ভাল নাপায়, এই মাছ মাংস খায়ে ভাল পায়। আৰু মই বেঙেনা ভাজি অলপ লৈছোঁ। তুমিতো বেঙেনা ভাজিও নোখোৱা চাগে? নালাগে। ঠিক আছে, খোৱা। অলপ এতিয়া তৰকাৰী লৈছোঁ। তৰকাৰীখন ৰঙালাও দি পেলাই বনাইছিলোঁ, মানে অলপ ৰঙালাও দিয়া শুকান ভাজি বুলিও ক'ব পাৰে। ইয়াতে ৰঙালাওৰ লগতে বেঙেনা, বন্ধাকবি এইখিনিও দিছোঁ। এইখন বেছি মছলা নিদিয়াকৈ বনোৱা এখন তৰকাৰী হয়। সকলোৱে জানে এইখন বনাব, কিন্তু আমাৰ অসমীয়া থালিখনত এই তৰকাৰীখন থাকিলে ভাল লাগে আৰু খাই। অনিছ, তুমি কি খাইছা? মাছ আৰু পাৰ মাংস। সি মানে মাছ আৰু মাংসটো খায়ে ভাল পায়, সেইকাৰণে তাক বেছি একো দিয়াও নাই। এতিয়া মই অলপ কচু পিটিকা লৈছোঁ। কচু পিটিকাটো মানে মোৰ খুব ফেভাৰেট হয়। আলু পিটিকাতকৈ কচু পিটিকা বেছি ভাল পাওঁ। জ্বলা চলা ধনিয়া দিলে ঠাণ্ডা দিনত খাবলৈ অলপ ভাল লাগে। আৰু লগতে অলপ মই কণবিলাহীৰ চাটনি, কণবিলাহীৰ চাটনি অলপ লৈছোঁ। এইকেইটা দিনত মানে কণবিলাহীটো মানে বিলাহী যিবিলাক পোৱা যায়, কণবিলাহীটো চবতকৈ খাই ভাল লাগে আৰু, কাৰণ এইটো টেষ্টি হয় আৰু চব বিলাহীৰ ভিতৰতে। এনেই মাছত দি খায়ো ভাল লাগে, কিন্তু এনেকৈ চাটনিখন খালে পুৰি পেলাই, আপোনালোকে খাইছেনে নাজানো, এনেকৈ পুৰি পেলাই খালে খুব ভাল লাগে। কচু পিটিকাখন জ্বলা বেছি হোৱা নাই, আৰু অলপ জ্বলা হ'ব লাগিছিলে। এতিয়া মই এয়া মাছৰ মুড়ি ঘণ্ট হয়। আপোনালোকে কোমোৰা দিয়া মুড়ি ঘণ্ট খায়নে? মানে কোমোৰা মই বেলেগ দালি দিয়া নাই, মুগৰ দালিৰে মুড়ি ঘণ্ট বনোৱা যায়, কিন্তু ইয়াতে অকণমান মই মাহৰ দালি দি বনাইছোঁ। মাহৰ দালি দিলে মানে খুব ভাল লাগে। কোমোৰাৰ লগত এটা বিৰাট ধুনীয়া কম্বিনেশ্যন হয়, খাবলৈকে বিৰাট সোৱাদ হয়। আপোনালোকে কেতিয়াবা বনাই খাব পাৰে। ডাঙৰ মাছৰ মূৰটোৰে মানে বিৰাটেই সোৱাদ হয়। কেনেকুৱা হৈছে বাৰু ক'ব পৰা নাই, এতিয়া খালেহে গম পাম। বহুত দিন আগতে খাইছিলোঁ এদিন কোমোৰা আনোতে। অনিছ, তুমি মাংসখন খাই কেনেকুৱা পাইছা? তোমাকতো মাংসৰে কথা সুধিব লাগিব। ভালে লাগিছে। এইখন খুব ভাল হৈছে খাবৰ কাৰণে। মানে মই নিজে কৈছোঁ, কাৰণ মই নিজে খাব ভাল পাওঁ কাৰণে, আৰু ভালো হৈছে অলপ বনাওঁতে। এতিয়া মই আৰি মাছৰ জোল, টেঙা বেছি কৰা নাই, কিন্তু বিলাহী দিয়া জোলেই হয়। আৰি মাছখনত অলপ বিলাহী দিলে যিটো টেষ্ট হয়, সেইটো মানে আৰু। আৰি মাছ জোলত বাদেও আপোনালোকে বেক কৰি খাই পাইছেনে? আৰি মাছটো বেক কৰি খাই বিৰাট ভাল লাগে। হোৱাইট গ্ৰেভিত বেক কৰিও খাব পৰা যায়, নাইবা বিলাহী, পিঁয়াজ, আদা নহৰু মিক্স কৰি এটা পেষ্ট বনাই তেনেকৈ বেক কৰি খাব পাৰি। মাছখনো ভালে হৈছে, আৰু অলপ টেঙা হ'লে ভাল লাগিল হয়। বেছি টেঙা দিয়া নাই, কাৰণ কিয় কণবিলাহীৰ চাটনিখন মানে অলপ টেঙা হয়, সেইকাৰণে মই বেছি টেঙা দিয়া নাই। কিন্তু অকলে বনালে আৰু অলপ টেঙা দিলে বেছি ভাল লাগিব। আৰু এয়া শেষৰ আইটেম, পাৰ মাংস। পাৰ মাংস মানে অলপ শুকানকৈ বনালোঁ, বেছিভাগ জোল খাই থকা যায়, কিন্তু মানে আজি এনেকৈ বনাই, আগতো কেতিয়াবা বনাইছোঁ, কিন্তু খুব কমকৈ বনোৱা হয় ভাজিটো।
খাই চাওঁচোন আজি কেনেকুৱা বনালোঁ অলপ দালি লৈ লৈছোঁ কাৰণ এখন শুকান ভাজি পাৰ মাংসখন বিৰাট ভাল হৈছে পাৰ মাংসটো আৰু আমাৰ অসমীয়া সমাজত এটা বেলেগ ধৰণৰ মানে জনপ্ৰিয়তা আছে আৰু পাৰ মাংসৰ মানুহ চানুহ আহিলে পাৰ মাংস অনা যায় মানে আগতে গৈছোঁ আজিকালি বাৰু বেছিভাগ হেৰিয়ে চলে কিন্তু পাৰ মাংস বহুত দিনৰ মূৰত খালোঁ আৰু খাই পেলাই বিৰাট ভাল লাগিল হাঁহ মাংসটো খাই থকা যায় পঠা মাংস খোৱা যায় কিন্তু পাৰ মানে একদম বহুত বছৰৰ মূৰত খাইছোঁ বুলি ক'ব পাৰি বিৰাট ভাল লাগিলে খাই অলপ লাষ্টৰখিনি নেমু টেঙা দি পেলাই খাইছোঁ নেমু টেঙা এনেকৈ শেষত খাই পেলাই ভাল লাগে দালিৰ লগত অলপ তেনেহ'লে আমি থালিখন খালোঁ আৰু থালিখন খাই পেলাই মানে মোৰ ভালেই লাগিল আৰু অনিছেতো বাৰু মাছ মাংস খাই ভালেই হৈছিলে আজি থালিখন বনাওঁতে মানে মই নিজে বনোৱাৰ কাৰণে কোৱা নাই দেই মানে আইটেমকেইটা চিলেক্ট কৰোঁতে ঠিক হৈছিলে তেনেহ'লে উঠিছোঁ আৰু আজি শেষত আজিৰ থালিখনৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু স্ক্ৰীনত দেখা পোৱা ৰেচিপিকেইটা চাবলৈ মই ৰিকমেণ্ড কৰিলোঁ ভিডিঅ'কেইটা চাবলৈ ৰেচিপিটোৰ ফটোখনৰ ওপৰত ক্লিক কৰিলেই হ'ল তেনেহ'লে আজিলৈ আহিছোঁ আকৌ লগ পাম আৰু এটা নতুন ৰেচিপিৰ সৈতে